ৰাতিপুৱাৰ পৰা সন্ধানহীন হৈ আছে দক্ষিণ নোয়াবিলৰ এজনী মহিলা যিজনী মহিলাক বিচাৰি গোটেই পৰিয়ালৰ মানুহ হাহাকাৰ হৈ পৰিছে। বৰ্তমান আপোনালোকৰ সাপোৰ্ট লাগে। যদি আপোনালোকে বৰ্তমান ভিডিঅ'টো চাইছে আপোনালোকে এই সকলো মানুহৰ মুখৰ ফালে চাই সকলো মানুহৰ হৈ এই মানুহজনৰ হৈ আপোনালোকে ভিডিঅ'টো মাত্ৰ এটা শ্বেয়াৰ কৰি দিয়ক। কাৰণ এই পৰিয়ালৰ মানুহ ৰাতিপুৱাৰ পৰা এজনী মহিলাক ৰাতিপুৱাৰ পৰা বিচাৰি আছে। মহিলাজনৰ নাম হৈছে ফুলেৰুন্নেছা আৰু ফুলেৰুন্নেছা আপোনালোকে দেখা পাইছে। আপোনালোকে বহুতো মানুহে তেখেতক হয়তো চিনি পায়। তেখেতৰ ঘৈণীয়েক তেখেতৰ পত্নী হয় আৰু ৰাতিপুৱাৰ পৰা বিচাৰি আছে তেখেতৰ ঘৈণীয়েকক। সমগ্ৰ গাঁৱৰ মানুহ হাহাকাৰ হৈ পৰিছে। সমগ্ৰ গাঁৱৰ মানুহে বিচাৰি আছে এই মহিলাজনীক। বৰ্তমান মই সবিশেষ এই গাঁৱৰ কিছু মুৰব্বীৰ পৰা জানিবলৈ চেষ্টা কৰিম মহিলাজনীৰ নাম কিবা। স্ক্ৰীণত আপোনালোকে মহিলাজনীৰ কিছু আইডি প্ৰুফ দেখা পাইছে, ফটো দেখা পাইছে। আপোনালোকে যদি ক'ৰবাত যদি মহিলাজনীক দেখা পাইছে আপোনালোকে ওপৰত দিয়া কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। যিমান পাৰে আপোনালোকে ভিডিঅ'টো বেছি আপোনালোকে শ্বেয়াৰ কৰিব। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ওপৰত দিয়া কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব যদি আপোনালোকে মহিলাজনীক ক'ৰবাত দেখা পাইছে। শুনামতে মহিলাজনী অলপ মানসিকভাৱে অলপ বেকাৰগ্ৰস্ত আছে, অলপ মানে মেণ্টেলি অলপ প্ৰব্লেম আছে মহিলাজনীৰ। বেছি নহয় অলপ আছে, কিন্তু ৰাতিপুৱাৰ পৰা সন্ধান হোৱাত সমগ্ৰ গাঁৱৰ মানুহ একেবাৰে মানে চিন্তাত পৰিণত হৈ পৰিছে সমগ্ৰ গাঁৱৰ মানুহ। ইয়াত দেখা পাইছে গাঁৱৰ এজন মুৰব্বী আছে। মই মুৰব্বীজনৰ পৰা সুধিম যে ৰাতিপুৱাৰ পৰা কি কাৰণত মহিলাজনী ওলাই গৈছিল বা কি হৈছিল, কি ক'ব আপুনি? ৰাতিপুৱাৰ মহিলাজনৰ সন্ধানী হৈ আছে। ৰাতিপুৱা 9টা বজাত অলপমান মেইনটেনেন্স আছে সিহঁতৰ মাথাটো। ৰাতিপুৱা 9টা বজাত ওলালে ঘৰৰ পৰা, এতিয়ালৈকে নাই। পূৰা গোটেই গাঁৱৰ মানুহে বিচাৰি আছে। ফৰিজুদ্দিন সিহঁতৰ হাজবেণ্ডৰ নাম, মহিলাজনীৰ নাম হৈছে ফুলেৰুন্নেছা। যদি কোনোবা মানুহে এই মানুহজনক দেখা পায় ওপৰত নম্বৰ থাকিব, সিহঁতৰ ল'ৰাৰ নম্বৰ থাকিব, কণ্টেক্ট কৰিব। সিহঁতে যাব আপোনালোকৰ ওচৰত, যোনে পায় এই ফোনটো কৰিব। অনুৰোধ থাকিল, এইটো ছ'চিয়েল মিডিয়াৰ তৰতে আমালোকৰ গাঁৱৰ মানুহৰ অনুৰোধ থাকিল। আপোনালোকৰ ঠিকনাটো কি আছিল? মোৰ গাঁৱৰ ঠিকনা হৈছে জয়নগৰ পঞ্চায়ত 9 নম্বৰ ৱাৰ্ড, দক্ষিণ নোয়াবিল গাঁও। দক্ষিণ নোয়াবিল গাঁও। তো চাওক, তেখেতসকলে এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি ক'ৰবাত যদি মহিলাজনীক দেখা পাইছে, যিজনী মহিলাৰ ফটো আপোনালোকে স্ক্ৰীণত দেখা পাইছে, সেই মহিলাজনীক ক'ৰবাত যদি আপোনালোকে দেখা পাইছে আপোনালোকে শীঘ্ৰেই যোগাযোগ কৰক। কাৰণ বন্ধুসকল, মানুহে মানুহৰ বাবে আপোনালোকে যদি আজি ভিডিঅ'টো আপোনালোকে দিয়ে এটা শ্বেয়াৰ কৰি দিয়ে, এই পৰিয়ালৰ মানুহক বহুতো সকাহ, বহুত মানে দুখীয়া পৰিয়ালৰ মানুহ বহুত ভাল লাগিব। কাৰণ এজনী মহিলা ৰাতিপুৱাৰ পৰা সন্তানহীন হৈ আছে আৰু বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আপোনালোকে যদি ভিডিঅ'টো মাত্ৰ এটাকৈ শ্বেয়াৰ কৰি দিয়ে, এই পৰিয়ালৰ মানুহে বহুতো আপোনালোকক দোৱা দিব। যিখন পৰিয়ালৰ মানুহে ৰাতিপুৱাৰ পৰা সেই মহিলাজনীক বিচাৰি আছে, ৰাতিপুৱাৰ পৰা মহিলাজনীক বিচাৰি আছে যে মহিলাজনীক ক'ৰবাত পোৱা নাই, কিন্তু সেইকাৰণে আমাক মাতি আনিছে। আৰু তেখেতসকলে আশা ভৰসা এটা আছে আমাৰ ওপৰত যে আমি বহুতো এনেধৰণৰ ভিডিঅ' আপলোড দিছোঁ সামাজিক মাধ্যমত। দিয়াৰ পিছত লগে ভাইৰেল হৈছে, লাখ ভিউজ আহিছে। আৰু মহিলাসকল বা ক'ৰবাত বহুতো মানুহৰ ভিডিঅ' দিছিলোঁ, মানুহসকলক 1 ঘণ্টা 2 ঘণ্টা একদিনৰ ভিতৰত বিচাৰি উলিয়াই আনিছে। গতিকে আজি আপোনালোকে সেইটো প্ৰুভ কৰি দেখুৱাওক যে ৰাইজে নখ জোকাৰিলে নৈ বয়। আৰু সেইটো আপোনালোকে প্ৰুভ কৰি দেখুৱাওক যে বৰ্তমান দক্ষিণ নোয়াবিলৰ মানুহে মোক এই কাৰণতে মাতি আনিছে যে আমি প্ৰায় সময়ত ভিডিঅ' আপলোড দিয়াৰ পিছত এই যিসকল মানুহক সন্ধান পোৱাত বহুতো সহায় হয়। গতিকে আপোনালোকৰ প্ৰথম মোৰ এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে যিমান পাৰে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। এই সমগ্ৰ গাঁৱৰ মানুহৰ মুখৰ ফালে চাই আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ওপৰতে কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। লগতে আৰু এখন গাঁৱৰ বহুতো বয়োজ্যেষ্ঠ মুৰব্বীয়ান আছে, তেখেতসকলক মই অলপ ফোনে জানিবলৈ চেষ্টা কৰিম। তো আপুনি কি ক'ব ৰাতিপুৱাৰ পৰা সন্তান হোৱা মহিলাজনীৰ ভিতৰত আপোনাৰ ভিডিঅ'টোৰ মাধ্যমত কি ক'ব বিচাৰে? ৰাতিপুৱা 9টাৰ পৰা মানে মহিলাজনীয়ে সন্তানহীন হৈছে আৰু এতিয়ালৈকে পোৱা নাই। আপোনালোকে বিচাৰি আছে? আমালোকেতো বিচাৰি আছোঁ, মুৰব্বী বহুত বিচাৰি আছে, মানে ক'তো পোৱা নাই। যদি কোনোবা পায় তেনেহ'লে ওপৰত কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট নম্বৰত যোগাযোগ কৰি পেলাই আমাৰ ল'ৰা ছোৱালী আছে তেওঁ গৈ পেলাই আনিব। ৰাতিপুৱা সন্তান হৈছে, অলপ মানসিকভাৱে বেকাৰগ্ৰস্ত আছে মানুহজনী, অলপ মানে মাথাটো অলপ বেয়া আছে। আৰু অৱশেষত মই এই মহিলাজনীৰ হাজবেণ্ডৰ পৰা মই 2 এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। তো আপুনি কি ক'ব? আপোনাৰ ঘৈণীয়েক ৰাতিপুৱাৰ পৰা সন্তানহীন হৈ আছে। ৰাতিপুৱা উঠিছোঁ আৰু উঠি পেলাই একেলগতে থাকি আছোঁ, ভাত চাত খাইছোঁ আৰু এইটো ঘৰ চৰ ঝাৰু মাৰিলে। আৰু পিছত আমাৰ ডাঙৰ ছোৱালীটো ক'লে তাৰ মাক ক'ত গ'ল। মই কৈছোঁ ইফালে গ'ল নেকি, আৰু এটা ছোৱালী আছে ইয়াত চাদি দিছে, সেইটো ঘৰত গ'ল নেকি। এনেকৈ বহি আছোঁ, পিছতে নাই এতিয়া চব মানুহ চিঞৰি আছে, বাগৰি আছে। পিছতে খোজকাঢ়ি আছোঁ, আজি দিনভৰ খোজকাঢ়ি আছোঁ, পোৱা নাই এতিয়ালৈকে। আপোনালোকৰ লাষ্ট উপায় ছ'চিয়েল মিডিয়া হৈ পৰিছে। লাষ্ট উপায় আপোনালোকে ফেচবুক ছ'চিয়েল মিডিয়া মানুহৰ ওপৰত ভৰসা, যে মানুহৰ যদি সহায় কৰে, ক'ৰবাত দেখি ফোন কৰে, আপোনালোকৰ বহুতো সহায় হ'ব। চাওক, মানুহসকলৰ হাতত ইমান থকাই নাই যে গোটেই দিন যে গাড়ী এখন লৈ বা 2খন গাড়ী লৈ বা 3খন গাড়ী লৈ বিচাৰি ফুৰিব, ক'ৰবাত যাব। কিন্তু মানুহসকলে ইমানখিনি সামৰ্থ্য নাই। সেইকাৰণে আপোনালোকৰ কাষ চাপিছে বন্ধুসকল। আপোনালোকে মাত্ৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ বিশেষ টকা 1 টকাও নাযায়, আপোনালোকৰ মাত্ৰ বেছি খৰচ হ'লে মাত্ৰ 5 ছেকেণ্ড খৰচ হ'ব। আপোনালোকে মাত্ৰ ভিডিঅ'টোত এটা শ্বেয়াৰ কৰি দিয়ক। আপোনালোক সম্ভৱ হয় ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ওপৰত এতিয়া কণ্টেক্ট নাম্বাৰত আপোনালোকে যিমান পাৰে আপোনালোকে যোগাযোগ কৰক। যদি ক'ৰবাত মহিলাজনীক দেখা পাইছে আপোনালোকে প্লিজ আপোনালোকে মোৰ কাতৰ অনুৰোধ থাকিলে আপোনালোকে যোগাযোগ কৰিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব।